Good morning. ইমান ডাঙৰ এক্সাইটিং মেচ এখনৰ শেষত তোমালোকে তালি এটা নবজালা ট্ৰেক্টৰখনে যে গাড়ীখন নিলে তাত আমাৰ একো অৰিহণা নাই আমি দৰ্শক মাথো চিয়াৰ আপ দিব গৈছিলোঁ খেলিছিলোঁ আমি অলপ আগৰ দখৰ চপ্পল যে পিন্ধি তাই বম ঠেলিছে বহুত খেলিছোঁ মই মোৰ আৰু তাত বহুত দূৰ আছে গা চা ধুই এতিয়া ফ্ৰেছ হৈ গ'লোঁ যেতিয়া গা ধুব গৈছে তাই গা ধুতে তেতিয়া এঘণ্টা লাগিব আৰু তাই চব্জি তব্জি কাটি থৈ গৈছে ভাতটো বনাই থৈ গৈছে মই মাত্ৰ এতিয়া আলু ভাজিছোঁ তাৰপিছত বেচন আৰু বেঙেনাটো ফ্ৰাই কৰিম তাই অমলেট কৰিব কৈছে এইটোও কৰিম তাৰপিছত আমি ভাতটো খাই দিম আৰু বেটু ঘৰলৈ গ'লগৈ গতিকে আবেলি আকৌ এটা ফোন কৰিব লাগিব কামোৰটো দিব লাগে আকৌ আহিবলৈ তিনিজন থাকিলে বেছি ভাল লাগে ফূৰ্তি এটা লাগে বেছিকৈ আৰু কালি আমি আড্ডা মাৰি মাৰি আমি এক কেৰাহী পনীৰ খাই দিলোঁ এক কেৰাহী পনীৰ আৰু পনীৰখিনি বহুত ভাল আছিলে বেটুৱে বনাইছিলে ক্ৰেডিট এটা দি দিছোঁ ভৱিষ্যতেও যাতে বনাই থাকে মই যে কৈছিলোঁ যেতিয়া গা ধুতে এঘণ্টা লাগে এয়া গা ধুব যাম বুলি কওঁতে কিমান দেৰি হ'ল দেখা নাই ইমান ধুনীয়াকৈ মই বেঙেনা আৰু বেচন ফ্ৰাই কৰিবলৈ গোটেই চেষ্টা কৰিছোঁ কিন্তু কোডাল হোৱা নাই মানে বেচনটো নালাগিছে বেঙেনাত আৰু সেইকাৰণে মই ওপৰতে ঢালি দিছোঁ পেট লৈ যাব বুলি ভাবি লৈছোঁ আৰু মানে সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা নিজৰ ভিডিঅ'কেইটা চাই চাই মই নহয় লাগে কাৰণ মই সেই ভিডিঅ'কেইটাতকৈ বহুত বেছি ফন এতিয়া জিতাহঁতৰ খানদানত আমি ফুৰিব যাওঁ ভাতগাল খুৱাই আনিছে যাতে একো খাব নোৱাৰোঁ জিতাহাৰ আমি তই যে মোক ভাতটো খুৱাই পিনি আনিছিলি কোনেও কৌতো খাব নিদিয়ে বুলি এতিয়া কি ক'বা টেক্সি ৱেডাৰত আমি ৱেইট হৈ গৈছোঁ মোৰ ছাবস্ক্ৰাইবাৰ কৈ দিয়কচোন নক'লে যে গ'লগৈ হ'ব আপুনি মই আপোনাক নেদেখাওঁ আপুনি চিঞৰি দিয়ক কৈ দিয়ক এই সেইটো কোৱা নাই কিমান ডাঙৰ বুলিহে কৈছোঁ মই অঁ তাকেতো কেইটা মোবাইলৰ পৰা কৈ থৈছে কওক অঁ এয়া আৰ্টিষ্ট অঁ কেনেকুৱা ধুনীয়া লাগিছে চানা চুলিখিনি ইমান ধুনীয়াকৈ লাগিছে মোৰ চুলিখিনি ধুনীয়াই তই কি ফিল্টাৰ লগাই আহিছ ইমান ধুনীয়া আমি এতিয়া কি ফটো পইণ্টলৈ আহিছোঁ কিন্তু আন্ধাৰ হৈ গৈছে 7:30 হ'ব এতিয়া আমি ইয়াত শ্ল' mo ভিডিঅ' এটা ল'ম
মেলা চলি সিহঁতি নিজৰ আপোন মানুহ বিচাৰি পায় সেইকাৰণে লগ ল'বলৈ আহে তাতে তাৰ চুলিখিনি দীঘল আৰু কাৰ্লি ন পূৰা দক্ষিণীৰ সম্পূৰ্ণ ৰূপ আছে সম্পূৰ্ণ লক্ষণ আছে একজেক্টলি চিতাই মানে মৌ খেদিবলৈ পতাকানি এখন আনিছিলে তই ভয়টো নিজৰ নামত খালি নে মোৰ নামত খালি বাৰু ৰাতিটো থাকিব লাগিব লগত এইটো নিজৰ কাৰণে তাই যেনেকৈ অলপ এতিয়া আমি চিঞৰিবও পাৰোঁ এনেকৈ আমি চিঞৰিবও পাৰোঁ ৰ'বা লাহে কেমেৰা একশ্যন হেল্ল' গাইজ এতিয়া মানে আমি এনেকৈ মই বস্তুটো ট্ৰেণ্ড বনাবলৈ এৰি গোটেইহে লাগিছে এই কি আছিলে ডাইপাৰটো যে মূৰত লৈ থকা I see you looking at me PIC হেল্পাৰ নতুন ডিছ নতুন ৰান্ধনি কি কি দিছিলে সেইটোকে কৈ যাওক দেখিছিলা মেগী মেগী সন্মুখত ৰৈ আছে যে ক'বলৈ আছে দেখিছে 2 3 হেল্ল' ৰাইজ এতিয়া জিতাই ভাত বনাই আছে আৰু মই বহি আছোঁ কাৰণ মোৰ এটাই দায়িত্ব সেইটো হৈছে বাচন ধোৱা সেইকাৰণে এটা কথা ইম্পৰ্টেণ্ট কথাটো হৈছে যে জীৱনত মানে প্ৰথম আৰম্ভণি কৰা মানুহ বহুত ওলাব কিন্তু শেষ কৰা মানুহ চব নোলায় সেইকাৰণে মই তেনেকুৱা এতিয়া সকামতো চব মই আগৰডোখৰত একো নকৰোঁ চাফাই তাফাই পিছত যি যি কৰিব লাগে এইবিলাক ময়ে কৰোঁ উঠাই মেলা এইবিলাক মই কৰোঁ আৰু আৰু এইটো কি আছিলে ইনফৰ্মেশ্যনটো দিয়াই নাই নহয় যে বেটু নাহিলে বেটুৱে আমাক ৰাম ঠগন দিলে আৰু বেটু নাহিলে তথাপি আমি দুখ কৰা নাই কাৰণ জিতাই খানাটো বনাইছে যেতিয়া মই দুখ কৰিবলগীয়া একো নাই নিদিবি আৰু দেই লাষ্ট চাব লাগিব ইমান ধুনীয়াকৈ খাইছোঁ কি ফাল্টু এটা ক'ব লাগিছে চিৰিয়াছলি আমি চৰি নিৰামিষ মই আজিকালি অভভেজিৰিয়ান এনেকুৱা কিবা চামথিং কিবা এটা মুঠতে যোনটো ভেজিটেৰিয়ানে কণী খায় গুগলত চাৰ্চ কৰি দিব পাৰে I want to end this vlog and good night জিতাইও নিজৰ চেহেৰা দেখাব বিচাৰিছে আজি পাহৰি গৈছোঁ জিতাই আজি মোক কাৰিনা কাপুৰে ঘঁহা চেম্পু এটা ঘঁহিবলৈ দিছিলে চ' ফুলখিনি চুই বহুত ভাল লাগিছে কিন্তু গোন্ধ নাই কিন্তু মই বহুত বস্তু গোন্ধ লৈ লৈ থাকোঁ কুকুৰৰ নিচিনা সেইকাৰণে মই গোন্ধটো পোৱা নাই মই বেয়া পাইছোঁ অকণমান কিন্তু চুলিখিনি বহুত ধুনীয়া হৈ আছে আৰু চেম্পুটো মই নাম নাজানো জানিলেও নকওঁ গুড নাইট